तामुलपुरनि रङिया भुटान लामानि 11 माइलाव थांनाय हराव बिटिसिनि चिफ प्रमद बर'नि एस्कर्ट गारिया जाब्रबथाय जायो। बे लामा जाब्रबथायाव सासे पुलिसनि जवाना जिउ गोमानायनि अनगायैबो साथामा गोब्राबै जखम जायो। जिउ गोमानाय पुलिसनि जवाननि मुङा जाबाय राजु कलिता। जखम जानायफोरखौ रङियानि सस्ति हस्पिटालाव थिसननाय जादों। जखम जानायफोरनि मुङा जाबाय ब्रजेन राजबंशी, उत्पल पाटगिरि आरो प्रकाश बर'। गारि सालायग्राया सामलायनो हायैयाव बे लामा जाब्रबथाया जादोंमोन। जोहानिखा माजबादरफ्रा आহি থাকোঁতে तामुलपुर क्रस কৰি 11 মাইল বুলি এখন ঠাইত পিছত যিটো এস্কৰ্টৰ গাড়ী আছিলে সেইটো হঠাৎ এটা পুখুৰীত এক্সিডেণ্ট তাৰ গোটেইকেইজনে ইঞ্জুৰি হৈছে, কিন্তু এজন যোৱাকালি হঠাৎ হস্পিটেলত ঢুকাইছে। আমি আচৰিত হৈছোঁ যে কেনেকৈ ঘটনাটো হ'ল, কিন্তু আমিও গম নাপালোঁ। আমি আগত আছিলোঁ আৰু সকলো একেলগে মাজবাটৰ পৰা আহি আছিলোঁ আৰু যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখনে আবেলি 3টা বজাৰ পৰাহে ডিউটিত জইন কৰিছিলে। তো তেখেতসকলে তেনেকুৱা ৰেষ্টলেছ হৈছে এইটো নহয়, কিন্তু কি কাৰণত হ'ল সেইটো গম পোৱা নাই। আমাৰ তামোলপুৰৰ SP আৰক্ষী বিষয়াসকলে ইয়াৰ ওপৰত তদন্ত কৰি আছে, কিন্তু খুব ভাল এটা ডেডিকেটেড ল'ৰা ৰাজু কলিতা হস্পিটাললৈকে তেখেতে ঠিকে আছিলে। হস্পিটালত গৈ পোৱাৰ পিছত হয়তো ইণ্টাৰনেল ইঞ্জুৰিটো বেছি হৈছিল। চ' তেখেতৰ হস্পিটালতে ডেথ হৈ আমি সকলো সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ কাৰণে বহুত এটা দুখদায়ক এটা এইটো এক্সিডেণ্ট। যোৱা প্ৰায় 2টা বছৰ একেলগে আছিলোঁ আৰু খুব এনি টাইম আমি ক্ল'জলি মানে তামচা ফূৰ্তি কৰি থাকি কথা বাৰ্তা পাতি থাকোঁ আৰু যোৱা বিহুত খুব মানে ফূৰ্তি কৰিছে, মানে আমি পৰিয়ালৰ নিচিনা আছিলোঁ। সেইকাৰণে তেখেতৰ পৰিয়ালবৰ্গৰ আমি সদায় আছোঁ, থাকিম। গতিকে দুখ লাগিছে যে এনেকুৱা ঘটনা, এটা ডাঙৰ ঘটনা হৈ গ'ল। গাড়ীজন 4জন আছিলে, ড্ৰাইভাৰটোক লৈ পেলাই। হয়তো টোপনি গৈছিল নেকি, তেনেকুৱাও হ'ব পাৰে, কিন্তু এতিয়ালৈকে গম পোৱা নাই। ড্ৰাইভাৰজন যেতিয়া অলপ ষ্টেবল হ'ব তেতিয়া আমি গোটেই কথাটো গম পাম। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।